वेलकम टू माय यूट्यूब चैनल कृष्ण ब्लॉग दे बहुत दिन पिछत मैं आपलोगोर घरत भिडिओ आना नासिलु और मैं निजे अकमान असुख होइছিল সেইকাৰণে भिडिओ बना नासिलु और 2 सप्ताह मैं भिडिओ দিব পৰা নাছিলো বৰ্তমান গোৱাত লকডাউন চলি আছে লকডাউন চলাৰ মাজতো মই আজি অকমান বজাৰলৈ আহিলো আতে ভাবিলো আপোনালোকক ইয়াত এখন বহুত পুৰণি গাৰ্ডেন আছে জাপানিজ গাৰ্ডেন হয় আপোনালোকক দেখুৱাম গতিকে আপোনালোকে চাই থাকিব ইয়াত বহুতো বিদেশী মানে বিদেশৰ পৰা বহুত মানুহ আহে গোৱাত আহি অহা মানুহসকলে ইয়াত এই জাপানী গাৰ্ডেনখনৰ আনন্দ উপভোগ কৰে গতিকে আপোনালোকক মই যিমান পাৰোঁ ইয়াৰ ভিডিঅ'বোৰ দেখাই থাকিম আপোনালোকে চাই থাকিব বৰ্তমান ভিডিঅ'ৰ জৰিয়তে মই বৰ্তমান গোৱাতে আছোঁ গোৱাৰ এইখিনি ঠাইৰ নাম হ'ল ভাস্কো ডা গামাত আছে ভাস্কো ডা গামাৰ পৰা 15 টকা ভাড়া লৈ বাছত গ'লে গতিকে ইয়াত আহিব পাৰে কোনোবাই যদি গোৱাত যিবিলাক লোকে আছে সেইবিলাকো ইয়াত চাবলৈ আহিব পাৰে হয়তো আহিছে আৰু যিবিলাক অসমৰ পৰা মানুহ আহিম বুলি ভাবি আছে গতিকে সিহঁতো চাব পাৰিব আহিব পাৰিব গতিকে আপোনালোকে জানিছে বৰ্তমান কৰোণাৰ কাৰণে অসমতো প্ৰায় বহুত সমস্যা হৈ আছে দিনে দিনে কৰোণা বৃদ্ধি পাই আছে আৰু কৰোণাৰ মাজতো বানপানী আমাক অসমত বহুত অসুবিধা কৰি আছে বানপানীৰ সমস্যাটো হৈ আছে গতিকে সেই সমস্যা সমাধান কৰি আপোনালোকে থাকিব লাগিব গতিকে তাৰে মাজতে মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই বৰ্তমানটো আপোনালোকে নিজে স্বাৱলম্বী হ'ব লাগিব যেহেতু কৰোণা ভাইৰাছটো সকলোতকৈ ইয়াৰ কোনো ভেকচিন ওলোৱা নাই গতিকে আপোনালোকে যিমান পাৰে সিমান নিজে সাৱধান লাগিব নচ মাস্কটো ব্যৱহাৰ কৰি থাকিব নিজৰ যিখিনি দায়িত্ব আপুনি পালন কৰি থাকিব তাৰ মাজতে আমি কৰোণাক ৰোধ কৰিব লাগিব এটা মই ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব বেছি নকওঁ কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ আপোনালোকে চাই আছে কি ধুনীয়া এটা পাহাৰৰ সাগৰৰ সুন্দৰ পৰিৱেশ আপোনালোকে চাই আছে গতিকে চাই থাকিব ইয়াৰ আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ আগত বহুত উৰি আছে শগুন সেইবিলাকক দেখুৱাই আছোঁ সাগৰটো দেখিছে নহয় ইমান ধুনীয়া সাগৰ এইটো আৰৱ সাগৰ হয় এই আৰৱ সাগৰতে আমাৰ অসমৰ ইউটিউবাৰ ডিম্পু বড়োয়াতো আহিছিল চাবলৈ তেখেতৰ ইয়াত তাৰবাদিন থাকি ইয়াৰ বহুত ভিডিঅ' বনাই থৈ গৈছে তাকে আপোনালোকক দেখুৱাই হৈছে আপোনালোকে চাই থাকিব এই সুৰংগৰ মাজেৰে আমি যাব লাগে ইয়াৰ ভিতৰত তলত নামি যাব লাগে এইটো এখন দুৱাৰত লেখা আছে মন্দিৰ বুলি ইয়াত যিটো সীতা শিৱ মন্দিৰ আছে এইটো লিখা আছে এই বাটেৰে তললৈ নামি যাব লাগিব হয় ইয়াত এটা মন্দিৰ আছে এই মন্দিৰ গৈ আছোঁ শিৱ মন্দিৰ হয় এই শিৱ মন্দিৰ আছে এই গাৰ্ডেনখনৰ ওচৰতে সাগৰৰ ওচৰতে আছে এই মন্দিৰটো আপোনালোকৰ দেখুৱাম গতিকে মন্দিৰটো বোলে মই গৈ আছোঁ আপোনালোকে চাই থাকিব গতিকে চাই থাকক এই মন্দিৰটো যিটো লকডাউন চলিছে লকডাউনৰ কাৰণে মন্দিৰ সকলোবিলাক বন্ধ হয় এই সাগৰৰ ওচৰতে মন্দিৰটো আছে আপোনালোকে শিৱ মন্দিৰ হয় চাই থাকক এতিয়া আপোনালোকে এই যিটো চাই আছে যে হনুমান মন্দিৰ চাই আছে হনুমান এটা মূৰ্তি ৰখা হৈছে তাৰপিছত আকৌ ইয়াত ভিতৰতো আছে মন্দিৰবিলাক আপোনালোক দেখুৱাই আছে এইবিলাক চাই থকা পৰিৱেশ গতিকে চাই থাকিব এই সাগৰৰ মাজতে ভাল লগা ঠাই গতিকে মন্দিৰটো আপোনালোকে চাই থাকক কি ধুনীয়া মন্দিৰ ইয়াত আপোনালোকে আহিম বুলি ভাবি আছে আহি থাকিব বহুত ভাল লাগিব ইয়াৰ পৰিৱেশটো চাওক আপোনালোকে মন্দিৰটো আচলতে কি ধুনীয়া পৰিৱেশ ইয়াত কি ধুনীয়া পৰিৱেশ চাই আছে আপোনালোকে চাই থাকক কি ধুনীয়া সাগৰৰ পৰিৱেশ চাই থাকক গতিকে যদি চাই থাকিব আপোনালোকে ভিডিঅ'বোৰ তলৰ পৰা উঠি আহিলোঁ এতিয়া ইয়াতে অকণমান ভাগত দৌৰিছোঁ ইয়াত ৰেষ্ট কৰিলোঁ এতিয়া আপোনালোকে চাই থাকক যিটো মোৰ চাই থাকিব গতিকে মই ইয়াত অকণমান ৰেষ্ট কৰিছোঁ আপোনালোকৰ ভিডিঅ'বোৰ চাই থাকক ইয়াৰ পিছত অকণমান ইয়াৰ গাৰ্ডেনখন দেখাই মোৰ ভিডিঅ'টো সমাপ্ত কৰিম আপোনালোকে চাই থাকক